Friends, welcome to my YouTube channel Nijoys content. আৰু আজি এডাল গছ চাব গৈছো গাইস, অকলখৰীয়া গছ যাক কয় লোনলি ট্ৰী। সো বলক গাইস আপোনালোক দেখাইছো এই অকলখৰীয়া গছডাল আৰু কিয় অকলখৰীয়া হৈ আছে দেখাইছো। ফ্ৰেন্ডছ এতিয়া আহি পালো, খোজকাঢ়ি কাঢ়ি যাই আছো লোনলি ট্ৰী চাব, আপোনালোকক দেখাইছো। এয়া চাওকচোন ওপৰৰ পৰা কি ধুনীয়া ভিউ এটা আছে। এয়া চাওক, দেখিছেনে গাইস, ধুনীয়া পাহাৰ, কিবা এটা ভাল লাগে। চাওকচোন গাইস, এয়া গাইস আহি পালো। এয়া চাওক ব্ৰহ্মপুত্ৰ নদী। গাইস এয়া চাওক, এইডাল সেই গাছডাল লোনলি ট্ৰী, অকলশৰীয়া গাছ। এতিয়া গাইস কথাটো হ'ল এইডাল গাছৰ ওচৰত কেনেকৈ যাম। এয়া চাওক মাজত পানী আছে গাইস, এতিয়া কেনেকৈ যাম মই। এতিয়া চাওক গাইস, ফটো উঠিবৰ কাৰণে ভাল। ইয়াত চাওক গাইস কিমান ভিজিটাৰ্ছবোৰে আহিছে। এয়া চাওক দূৰৰ পৰা মানুহগিলা আহিছে এই গাছডাল চাব অকল। এইডাল গাছ বোলে গাইস বহুত দুখত থাকে আৰু বহুত লোনলি, আৰু এইডাল গাছৰ বোলে গাইস কোনো ফ্ৰেণ্ড নাই বোলে। এয়া চাওক, এই এৰিয়াটো যিমান গাছ আছে চব ডাঙৰ বিশাল, কিন্তু এইডাল গছ চাওক মস্ত দুখী আৰু মস্ত ক্ষীণমিন। এতিয়া গাইস মোৰ এটাই বেয়া লাগিছে গাইস, পাৰ হৈ কিনে মই এই গাছডাল চুব নোৱাৰিলোঁ। মানে যাব ইচ্ছা, কিন্তু যদি মই আৰু হাঁহি যাওঁ আৰু গাইস, বাৰিষা কালত এই যি বেজটো আছে এই বেজটো গাইস ডুবি যায়, মানে এই গাছডালক লাগি পানী চুৱে তাৰমানে। কিন্তু এতিয়া বৰ্তমান পানীটো অলপ কণ্ট্ৰল আছে না লেভেলটো, সেইকাৰণে আমি এই বেজটো দেখা পাইছোঁ। এয়া চাওক, আৰু বহুত ভিউ এট্ৰেকশ্যন হয় গাইস। ইয়াৰ দেখিছেনে কিমান মানুহ চাব আহিছে। এয়া চাওক বহুত ভাল। আৰু সেইফালে ৰিচৰ্টো আছে গাইস, সেইভাগে গাইস এই লোনলি ট্ৰীটো পানীখাইটিত আছে হা। আপোনালোকে যদি গুৱাহাটী আহে, তামোলবাৰী ৰোড বৰচাপাৰি পানীখাইটিত এই লোনলি গাছডাল আছে। আপুনি ইয়াত ভিজিট কৰি এই গাছডাল চাব পাৰে। জেগাটোলৈ আহিব গাইছ, বহুত ধুনীয়া গাই। ফ্ৰেণ্ডছ এইটো চাওক, এই শিলটোত শিৱ পাৰ্বতীৰ পেইণ্টিঙো আছে। মই আপোনালোকক দেখাই আছোঁ ভালকৈ জুম কৰি চাই থাকক। চাওক গাইছ কি ধুনীয়া ছানছেট ভিউ ব্ৰহ্মপুত্ৰ নদীৰ। এয়া চাওক শিৱ পাৰ্বতীৰ ধুনীয়া পেইণ্টিং, শিলটোত কোনোবাই পেইণ্ট কৰিছে। এতিয়া মোৰ পানী কথাটো হ'ল পানী বহুত নাই, এতিয়া মই কেনেকৈ পাৰ হৈ যাম। গাছডাল চাব মোৰো বহুত ইচ্ছা আছিল চুব, গাছডাল কিজানি চোৱা ভাগ্যত নাই। এয়া চাওক অকলশৰীয়া গছ। এয়া চাওক ফ্ৰেণ্ডছ, আপোনালোকৰ গছডাল দেখালোঁ, এতিয়া ঘৰ যাব ওলাইছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আৰু মোৰ চেনেল যদি কোনোবা প্ৰথম আহিছে আৰু মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবো কৰি থ'ব। আকৌ লগ পাম মই নতুন ভিডিঅ'ত, তেতিয়ালৈ বাই বাই।